নষ্ট হোৱা ব্যস্ত আলিটো। কবি শ্যামল বৰা, কণ্ঠ মাম্পী বৰদলৈ। নষ্ট হোৱা ব্যস্ত আলিটো, নষ্ট হোৱা ব্যস্ত আলিটো আজি পৰি আছে একান্ত নিৰ্জনতাৰে, নিজানে নিতালে। আলিটোৱে আজি বুজিছে নিসংগতা কি আৰু নীৰৱতা কি। হালধীয়া ৰ'দ জাক লৈ ৰৈ থাকে আলিটো, পথৰুৱাজনৰ উৰণীয়া মনৰ অপেক্ষাত। আৰু সন্ধিয়া ৰাঙলী ৰং সানি পৰি থাকেও ভাগৰুৱা দেশৰ বাটৰুৱাৰ ঘৰমুখী থাকিদাৰ। এতিয়া আৰু সেই আলিৰে বাট নুভুলে, লৰালি উৰণীয়া ধেমালি, জীৱনে হেৰুৱা আবেলিটো। নতুবা উঠন বুকুৰ অষ্টাদশী কাভৰ জাকৰ, বৰহম ধৰি উঠৰ হাঁহি আকাচলি। জীৱনৰ চাকনৈয়াত কুঙা হোৱা মানুহজাক আজি হেৰাই গ'লও। জংগম বেলিকাৰ যৌৱন সংগমত বিষাক্ত পখিলাৰ দৰ্শন, সেই দৰ্শনে শুহি নিয়ে সপোনবোৰ বাৰে বাৰেও। আৰু জানো সেইবাবে চাগে নষ্ট হোৱা ব্যস্ত আলিটো আজি পৰি আছে একান্ত নিৰ্জনতাৰে, নিজানে নিতালে।